নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত দৈনন্দিন জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় এটা বিষয় আলোচনা কৰিম। তোমালোকে সকলোৱে টকাৰ ব্যৱহাৰৰ বিষয়ে জানা নহয় জানো? তোমালোকৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজন পূৰণ কৰিবলৈ যিবোৰ বস্তুৰ প্ৰয়োজন হয় সেই বস্তুসমূহ কিনিবলৈ বা ক্ৰয় কৰিবলৈ তোমালোকক টকাৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে তোমালোকে ৰাতিপুৱা শুই উঠিয়েই ব্যৱহাৰ কৰা টুথপেষ্ট বা টুথব্ৰাছডাল ক'ৰ পৰা আনা বাৰু? দোকানৰ পৰা বা বজাৰৰ পৰা নহয় জানো? দোকানীজনে জানো টুথপেষ্ট আৰু টুথব্ৰাছডাল আমাক এনেই দিয়ে? আমাক দোকানীজনে পইচাৰ বিনিময়ত টুথপেষ্ট বা টুথব্ৰাছডাল দিয়ে। তেনেদৰেই প্ৰত্যেকটো বস্তুৱেই আমি পইচাৰ বা টকাৰ বিনিময়তহে ব্যৱহাৰ কৰিবলৈ পাওঁ। সেয়েহে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই টকা পইচাৰ ব্যৱহাৰৰ বিষয়ে শুদ্ধকৈ জনাটো অতি প্ৰয়োজনীয়। আজি মই চতুৰ্থ শ্ৰেণী গণিত বিষয়ৰ চতুৰ্থ পাঠ টকা আৰু পইচাৰ যোগেদি তোমালোকক টকা আৰু পইচাৰ প্ৰাথমিক জ্ঞান দিবলৈ চেষ্টা কৰিম। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আমি ব্যৱহাৰ কৰি থকা টকা বা পইচাসমূহ আমি দুটা ৰূপত দেখা পাওঁ, কাগজী মুদ্ৰা আৰু ধাতুৰ মুদ্ৰা। ভিডিঅ' স্ক্ৰীনত তোমালোকে দেখা পোৱা এইকেইটা হৈছে বৰ্তমান সময়ত প্ৰচলিত কেইটামান কাগজী মুদ্ৰা। প্ৰথমটো হৈছে 10 টকীয়া, তাৰ পাছৰটো হৈছে 20 টকীয়া, 50 টকীয়া মুদ্ৰা, 100 টকীয়া মুদ্ৰা, 500 টকীয়া মুদ্ৰা আৰু 2000 টকীয়া মুদ্ৰা। এতিয়া চোৱা কেইটামান ধাতুৰ মুদ্ৰা। প্ৰথমটো হৈছে 2 টকাৰ ধাতুৰ মুদ্ৰা, তাৰ পাছৰটো হৈছে 5 টকাৰ, 10 টকাৰ, 20 টকাৰ। ইয়াৰ পাছতে মই তোমালোকক অন্য কেইটামান ধাতুৰ মুদ্ৰা দেখুৱাম। সেইকেইটা হৈছে পইচাৰ মুদ্ৰা। এই মুদ্ৰাসমূহ আজিকালি প্ৰচলিত প্ৰায়ে নহয়। প্ৰথমটো হৈছে 50 পইচাৰ মুদ্ৰা, তাৰ পাছৰটো হৈছে 10 পইচাৰ মুদ্ৰা, তাৰ পাছৰটো হৈছে 20 পইচাৰ মুদ্ৰা। এই মুদ্ৰাসমূহ আগৰ দিনত প্ৰচলিত হৈছিল, কিন্তু আজিকালি এই মুদ্ৰাসমূহ প্ৰায়ে প্ৰচলন নহয়। তোমালোকে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা মনত ৰাখিবা, 100 পইচাৰে 1 টকা হয়, অৰ্থাৎ 1 টকাত 100 পইচা। এতিয়া তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত টকা আৰু পইচা পাঠটো উলিয়াই ল'বা। পাঠটোত প্ৰথমে এটা সাধু দিয়া আছে, সাধুটো মই পঢ়ি দিছোঁ, তোমালোকে চাই যাবা। এদিন আবেলি মণি, জুমি, ইভান আৰু কমল ঘৰৰ ওচৰত থকা পাৰ্কলৈ গৈ আছিল। হঠাতে সিহঁতে দেখিলে যে এটা কুকুৰ পোৱালি লেঙেৰাই লেঙেৰাই সিহঁতৰ ফালে আহি আছে। জুমিয়ে দৌৰি গৈ পোৱালিটোৰ ওচৰ পালে। তাই দেখিলে যে কুকুৰটোৱে ভৰিত আঘাত পাইছে, গতিকে সিহঁতে তাক লৰালৰিকৈ পশু চিকিৎসকৰ ওচৰলৈ লৈ গ'ল। কুকুৰটোৰ চিকিৎসাৰ বাবে টকাৰ দৰকাৰ হ'ল। সিহঁতে ঘৰলৈ গৈ নিজৰ নিজৰ জমা টকা আৰু পইচাবোৰ উলিয়ালে। সেই টকা আৰু পইচাৰে সিহঁতে চিকিৎসকৰ ওচৰত কুকুৰটো চিকিৎসা কৰালে। কাৰ লগত কিমান টকা আৰু পইচা আছিল সেই বিষয়ে তোমালোকৰ পাঠ্যপুথিত দিয়া আছে। এবাৰ চোৱাচোন। মণিৰ ওচৰত আছিলে 100 টকীয়া কাগজী নোট অৰ্থাৎ 200 টকা আৰু এটা 50 পইচাৰ মুদ্ৰা অৰ্থাৎ 200 টকা 50 পইচা। জুমিৰ লগত আছিলে 100 টকীয়া এখন নোট, 50 টকীয়া এখন নোট, 20 টকীয়া এখন নোট আৰু 10 টকীয়া এখন নোট অৰ্থাৎ 180 টকা। ইভানৰ ওচৰত আছিলে 200 টকীয়া এখন নোট, 50 টকীয়া এখন নোট, 50 পইচাৰ এটা মুদ্ৰা আৰু 25 পইচাৰ এটা মুদ্ৰা অৰ্থাৎ 250 টকা আৰু 50 আৰু 25 দুটা মিলাই 75 পইচা। কমলৰ ওচৰত আছিলে 200 টকীয়া এখন নোট, 50 টকীয়া এখন নোট, 20 টকীয়া এখন নোট আৰু 50 পইচাৰ এটা মুদ্ৰা অৰ্থাৎ 270 টকা 50 পইচা। এতিয়া টকা আৰু পইচা কিদৰে লিখা হয় বুজো আহা। মণিৰ হাতত আছে 200 টকা 50 পইচা। আমি ইয়াক 200.50 টকা বুলিও লিখিব পাৰোঁ। টকা আৰু পইচাৰ মাজত দশমিক চিন দিয়া হয়।
মনত ৰাখিবা দশমিকৰ প্ৰকৃত স্থান ওপৰত টকা সদায় দশমিকৰ বাওঁফালে বহে আৰু পইচা সদায় দশমিকৰ সোঁফালে বহে ঠিক তেনেদৰে জুমিৰ ওচৰত আছে 180 টকা তাইৰ ওচৰত পইচাৰ মুদ্ৰা নাই নহয় জানো এতিয়া 180টো আমি কেনেদৰে লিখিব পাৰোঁ চোৱা 180.00 টকা এইদৰেও আমি লিখিব পাৰোঁ বা 180 টকা বুলি লিখিলেও আমাৰ ভুল নহয় তাৰ পাছত চোৱা ইভানৰ ওচৰত আছে 250 টকা 75 পইচা যাক আমি 250.75 টকা বুলি লিখিব পাৰোঁ আকৌ কমলৰ হাতত থকা 270 টকা 50 পইচাটো আমি 270.50 টকা বুলিও লিখিব পাৰোঁ তোমালোকৰ পাঠ্যপুথিৰ 45 নম্বৰ পৃষ্ঠাত কেইটামান অনুশীলন দিয়া আছে তোমালোকে সেই অনুশীলনীৰ অংককেইটা কৰিবলৈ চেষ্টা কৰিবা এটা ইতিমধ্যে তোমালোকৰ সুবিধাৰ বাবে কৰি দিয়া হৈছে 5 টকা 40 পইচাটো কিদৰে লিখিব পাৰি 5.40 টকা 10 টকা 75 পইচাটো আমি কিদৰে লিখিম 10.75 টকা কিন্তু পইচা শব্দটোৰ ব্যৱহাৰ ইয়াত নকৰিবা তোমালোকে বাকি থকা অৰ্থাৎ গড় পৰা ঝলৈকে অংকখিনি নিজে কৰি শিক্ষক শিক্ষয়িত্ৰীক দেখাবলৈ চেষ্টা কৰিবা এতিয়া পিছৰ পৃষ্ঠালৈ যোৱা পিছৰ পৃষ্ঠাত থকা খালী ঠাই পূৰ কৰা এই অংকখিনি তোমালোকে এবাৰ চোৱা ইয়াত তোমালোকক উলুটা পদ্ধতিটোত কৰিবলৈ দিছে আগতে আমি টকা আৰু পইচাৰ পৰা টকালৈ পৰিৱৰ্তন কৰিছিলোঁ এতিয়া টকাৰ পৰা টকা আৰু পইচালৈ পৰিৱৰ্তন কৰিম তোমালোকক ইতিমধ্যে মই কৈ আহিছোঁ যে দশমিকৰ বাওঁফালে অৰ্থাৎ দশমিকৰ আগত টকাৰ স্থান আৰু দশমিকৰ সোঁফালে অৰ্থাৎ দশমিকৰ পাছত পইচাৰ স্থান এতিয়া 120.30 টকাটো আমি যদি টকা আৰু পইচালৈ পৰিৱৰ্তন কৰোঁ টকাৰ স্থানত আমি কি লিখিম 120 আৰু পইচাৰ স্থানত আমি লিখিম 30 হয়নে তাৰ পাছত চোৱা 30.50 টকা এইটো আমি টকাৰ ঠাইত কি লিখিম 30 দশমিকৰ আগত বা বাওঁফালে কি আছে 30 টকা 50 পইচা আশা কৰিছোঁ তোমালোকে বুজি পাইছা বাকিখিনি তোমালোকে নিজে কৰিবলৈ এবাৰ চেষ্টা কৰিবা আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টোৰ পৰা লাভ হৈছে তোমালোকে বুজি পাইছা আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ